হেল্ল' ফ্ৰেণ্ড, আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ফ্ৰেণ্ড, আপোনালোকৰ ভিডিঅ' ভাইৰেল নহয় নেকি? ফ্ৰেণ্ড, আপোনালোকৰ যদি ভিডিঅ' ভাইৰেল নহয় তেতিয়াহ'লে 5টা কাৰণ আছে। ফ্ৰেণ্ড, 5টা ভুল আপোনালোকে সদায় কৰি থাকে। সেই ভুলটো কি মই আজি এইটো ভিডিঅ'ত জনাই দি আছোঁ। ফ্ৰেণ্ড, আপোনালোকে যদি ইউটিউবৰ হ'ব বিচাৰিছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো ষ্টাৰ্টিং টু এণ্ডলৈকে চাই থাকক। তো আপোনালোকে বুজি পাই যাব যে আপোনালোকে 5টা ভুল কি কৰি আছে, সেই কাৰণত আপোনাৰ ভিডিঅ' ভাইৰেল হোৱা নাই। ফ্ৰেণ্ড, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোক এটা কথা কওঁ যে আপোনালোকে যদি মোৰ চেনেল নতুনকৈ আহিছে বা নতুনকৈ দেখি আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু যদি ভিডিঅ'টো ভাল লাগে তো লাইক কৰি দিয়ক। ফ্ৰেণ্ড, আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ড, 1 নম্বৰত আপোনালোকে ভুল কাম কৰি থাকে যে আপোনালোকে এক্টিভ নাথাকে। এক্টিভ নাথাকাৰ কাৰণে আপোনালোকৰ চেনেলটো গ্ৰ' নহয়, আপোনাৰ ভিডিঅ' ভাইৰেল নহয়। আপোনাৰ ভিডিঅ' ভাইৰেল হ'লে আপোনাৰ চেনেল গ্ৰ' হ'ব। ফ্ৰেণ্ড, মই এক্টিভ মানে কি সদায় ইউটিউবত লাগি থাকিব দিয়া নাই। আপোনালোকে যদি 2 দিনৰ মূৰত যদি এটা ভিডিঅ' আপলোড কৰে তো 2 দিনৰ মূৰত কৰক। সপ্তাহৰ ভিতৰত যদি কৰে সপ্তাহৰ ভিতৰত কৰক। সদায় যদি কৰে তো সদায় কৰক। আপোনালোকে গেপ দিব নালাগে। কিছুমানে দেখিলোঁ সদায় দি আছে তাৰপিছত বন্ধ কৰি দিলে, গাইব হৈ থাকিল। 6 মাহৰ ভিতৰত সি আৰু ভিডিঅ' এটা আপলোড দিলে। সেনেকুৱা নহয় ফ্ৰেণ্ড, সদায় এক্টিভ হৈ থাকক, তেতিয়াহে আপোনাৰ চেনেলটো গ্ৰ' হ'ব আৰু আপোনাৰ ভিডিঅ'বিলাক ভাইৰেল হ'ব। এতিয়া আমি আহোঁ 2 নম্বৰত। বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াবিলাকত আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি থাকে, যেনে টুইটাৰ, ইনষ্টাগ্ৰাম, ফেচবুক, হোৱাটছআপ, এইবিলাকত আপোনালোকে শ্বেয়াৰ কৰি থাকে। ফ্ৰেণ্ড, এইবিলাকত আপোনালোকে শ্বেয়াৰ কৰি থাকে, এইবিলাক আপোনালোকে শ্বেয়াৰ নকৰে। আপোনালোকে যদি শ্বেয়াৰ কৰি আছে তো আপোনালোকৰ বহুত ডাঙৰ ভুল। এইবিলাক কেতিয়াও নকৰোঁ ফ্ৰেণ্ড। আপোনালোকে যেতিয়া নেকি আপোনাৰ সেই ভিডিঅ'বিলাক এইবিলাক কি ইউটিউবৰ এলগৰিথামৰ হিচাপত কাম নহয়, আৰু সেই লাহে লাহে ভিডিঅ'বিলাক ফ্ৰিজ হৈ যায়। সেই কাৰণত আপোনাৰ ভিডিঅ' আগবাঢ়িব নোৱাৰে ফ্ৰেণ্ড। তো এইটো ভুল আপোনালোকে কেতিয়াও নকৰিব। 3 নম্বৰ ভুল, আপোনাৰ এটা টপিকত আপোনালোকে ভিডিঅ' নিদি নানান ধৰণৰ এটা চেনেল, কিন্তু সেই টপিকটো বেলেগ কৰি থাকে। আজি দিলে আপোনাৰ টেকনিকেল ব্লগৰ ভিডিঅ' আপলোড কৰিলে, আৰু 6 মাহৰ পিছত আপোনালোকে বেলেগ ধৰণৰ ভিডিঅ' আপলোড কৰি দিলে। তো তেনেকুৱা নহয় ফ্ৰেণ্ড, আপোনালোকে এটা টপিকত ভিডিঅ' বনাওক। আপোনালোকে যদি টেকনিকেল যদি বনাব খোজে টেকনিকেলি বনাই থাক, কিন্তু এক্টিভ হৈ থাকিব লাগিব। আপোনালোকে এটা টপিকত বনাওক, আপোনালোকে আপোনাৰ ভিডিঅ' ভাইৰেল হ'ব লাগিব, এটা গেৰেণ্টি। আপোনালোকৰ ইউটিউবৰ এটা এলগৰিথাম এনেকুৱা ধৰণৰ কাম কৰে। এটা টপিকত বনাওঁ, দুটা টপিকত নহয় ফ্ৰেণ্ড। আপোনালোকৰ যেতিয়া দুটা টপিকত বনাবি, তেতিয়া যেতিয়া নেকি ইউটিউবৰ মেচিন, সেই মেচিনৰ এলগৰিথামটো কাম নকৰা হৈ যায় ফ্ৰেণ্ড। সেইবাবে আপোনাৰ ভিডিঅ' ৰেংক নহয়, সেইকাৰণে আপোনাৰ ভিডিঅ' ভাইৰেল নহয় ফ্ৰেণ্ড। বহুত আপোনাৰ প্ৰব্লেম হৈ থাকে, বহুত কষ্ট কৰি কিন্তু ভাইৰেলে নহয়। বহুত চেষ্টা কৰে, আপোনালোকে কাম নকৰে। তো ফ্ৰেণ্ড, এনেকুৱা কেতিয়াও নকৰিব। এতিয়া আমি আহোঁ 4 নম্বৰত। আপোনালোকে ভিডিঅ' ৰেংক নকৰে, যাৰ ফলত আপোনাৰ ভিডিঅ' ভাইৰেলেই নহয়। আপোনাৰ ৰেংক কি আপোনালোক বুজাই দি আছোঁ। তোলো আপোনাৰ ভিডিঅ'টো কিহৰ টপিক, আপোনাৰ টেকনিকেল না ব্লগেই না কি বেলেগ আন কোনোবা বেলেগ। আপোনাৰ ভিডিঅ'টো বুজি পাব লাগিব যে ইউটিউবৰ মেচিনে বুজি পাব লাগিব যে আপোনাৰ কি টপিক। যদি বুজি নাপায় তেতিয়াহ'লে ক'ত পঠাব আপোনাৰ ভিডিঅ'টো। মই টেকনিকেল চেনেল ভাল পাওঁ। আপোনাৰ ব্লগৰ যেতিয়া নেকি ভিডিঅ'ৰ ইমপ্ৰেশ্যন যদি মোৰ তাত আহে, তো মই আপোনাৰ ভিডিঅ' কিয় চাম? মই নাচাওঁ। তো সেই বস্তুখিনি ইউটিউবে গম পাব লাগিব যে তুমি কি টপিকত ভিডিঅ' বনোৱা। সেই যোনে ব্লগ চাই বেছি ওলায়, সেই তেওঁৰ তাতে আপোনাৰ ভিডিঅ' পঠাব, মোৰ তাত কেতিয়াও নপঠায়। 5 নম্বৰ ভুলটা কৈছোঁ ফ্ৰেণ্ড আপোনালোকক। যেতিয়া নেকি আপোনালোকে প্ৰথম ভিডিঅ' আপলোড কৰে ইউটিউবত, ভিউ নোহোৱাৰ কাৰণে আপোনালোকে কি কৰে, এই নিজৰ ভিডিঅ'কে নিজে বাৰ চাই থাকে। আপুনি যদি সেনেকৈ বাৰ যদি ভিডিঅ'বিলাক চাই থাকে, তেতিয়াহ'লে ইউটিউবে গম পায় যে তুমি নিজৰ ভিডিঅ' তুমি নিজে চাই আছা। কেতিয়াও আপোনাৰ ভিডিঅ' ইমপ্ৰেশ্যন নপঠায় আনৰ তাতে ফ্ৰেণ্ড। এনেকুৱা ভুল আপুনি কেতিয়াও নকৰিব। আপোনাৰ নিজৰ ভিডিঅ' আপুনি নিজৰ মোবাইলত কেতিয়াও নাচাব ফ্ৰেণ্ড। এইটো আপোনাৰ বিৰাট ডাঙৰ ভুল ফ্ৰেণ্ড। আপোনালোকে নিজৰ ভিডিঅ'কে বাৰ চাই থাকে। আপুনি যদি নিজৰ ভিডিঅ'কে চাই থাকে, তে আপোনাৰ ভিডিঅ'টো আনে কেতিয়া চাব? আপুনি ভিডিঅ' আপলোড কৰক, আপলোড কৰি ইউটিউবক এৰি দিয়ক, য'ত পঠাই থাকক ফ্ৰেণ্ড। ভিডিঅ'টো বহুত লম্বা হৈ গ'লে, তো আমি এইখিনিতে সমাপ্ত কৰিব বিচাৰোঁ। তো ভিডিঅ'টো যদি ভাল লাগে তো লাইক কৰি দিওঁ এটা ফ্ৰেণ্ড। তো আমি এইখিনিতে সমাপ্ত কৰোঁ। জয় আই অসম।